নমো নমঃ। শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ অৰ্জুন বিখাত যোগ নামৰ প্ৰথম অধ্যায়ৰ 32, 33, 34 আৰু 35 সংখ্যক শ্লোক, অৰ্থাৎ 32, 33, 34 আৰু 35 সংখ্যক শ্লোক। এই শ্লোকৰ চাৰিভাগী হৈছে এনেধৰণৰ: কিং নো ৰাজ্যেন গোবিন্দ কিং ভোগৈৰ্জীবিতেন वा येषाम् अर्थे कांक्षितं नो राज्यं भोगः सुखानि च। एया 32 সংখ্যক শ্লোক। শ্লোকভাগীৰ অৰ্থ হৈছে এনেধৰণৰ: হে গোবিন্দ, ৰাজ্যৰেই বা কি প্ৰয়োজন, অথবা ভোগবিলাসৰেই বা কি প্ৰয়োজন, অথবা জীয়াই থাকিয়েই বা আমাৰ কি লাভ হ'ব। ইয়াত গোবিন্দ বুলি ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সম্বোধন কৰিছে। 33 আৰু 34 সংখ্যক শ্লোকৰ দুফাকি হৈছে এনেধৰণৰ: ত ইমে অৱস্থিতা যুদ্ধে প্ৰাণাংস্তক্তা ধনানি চ আচাৰ্যাঃ পিতৰঃ পুত্ৰাস্তথৈব চ পিতামহঃ মাতুলঃ শ্বশুৰাঃ পৌত্ৰঃ শল্যাঃ সম্বন্ধিনস্তথা এতান্ন হন্তুম ইচ্ছামি নতোপি মধুসূদনঃ। অৰ্থাৎ যিসকল লোকৰ বাবে আমি ৰাজ্য ভোগ বিলাস বা সুখ পাবলৈ আকাংক্ষা কৰিছোঁ, সেই শিক্ষাগুৰুসকল, পিতৃপুৰুষসকল, পুত্ৰপুৰুষসকল, পিতামহ সহিতে মমাইসকল, শহুৰসকল, নাতিপুৰুষসকল, খুলখালীসকল আৰু বিয়ৈসকলক চোন যুদ্ধত প্ৰাণ বিসৰ্জন দিবৰ বাবে, ধন সম্পদ বিসৰ্জন দিবৰ বাবে প্ৰস্তুত হৈ এয়া সন্মুখ মহাসমৰত ৰৈ আছেহি। হে মধুসূদন। ইয়াত মধুসূদন শব্দৰে ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে, কিয়নো তেওঁ মধু নামৰ দৈত্যক বধ কৰিছিল বাবে তেওঁক মধুসূদন বুলি সম্বোধন কৰিছে। এওঁলোকে আমাক হত্যা কৰিলেও মই এওঁলোকক হত্যা কৰিবলৈ নিবিচাৰোঁ। 35 সংখ্যক শ্লোকভাগী হৈছে: অপি ত্ৰৈলোক্য ৰাজ্যস্য হেতোঃ কিং নো মহীকৃতে নিহত্য ধাৰ্তৰাষ্ট্ৰান্নঃ কা প্ৰীতিঃ সজ্জনাৰ্দন। অৰ্থাৎ পৃথিৱীৰ ৰাজত্ব লাভৰ বাবেতো হত্যা কৰিব নিবিচাৰোৱেই, আনকি ত্ৰিভুৱনৰ বিজয় হোৱাৰ বাবে বা তিনিও লোকৰ ৰাজত্ব লাভৰ আশাৰেও এওঁলোকক হত্যা কৰিব নিবিচাৰোঁ। হে জনাৰ্দন, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ, যিয়ে সকলোৰে জনক, ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰি আমিনো কি তৃপ্তি লাভ কৰিম। এই শ্লোকৰ চাৰিভাগীত বক্তা হৈছে ধনঞ্জয় অৰ্জুন। যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰত সন্মুখত আত্মীয় কুটুম্ব উল্লেখিত প্ৰতিটো ব্যক্তিকে বা প্ৰতিগৰাকী ব্যক্তিকে তেওঁ দেখা পাইছিল, তেতিয়া শোকত বিভ্বল হৈ তেওঁ আত্মীয় স্বজনক বধ কৰি লাভ কৰা ৰাজ্য সুখ বা ত্ৰিভুৱনৰ সুখো তেওঁ ত্যাগ কৰিবলৈ সাজু হৈছিল। এই প্ৰসংগত উক্ত শ্লোকৰ চাৰিভাগী অৱতাৰণা কৰা হৈছে, কিয়নো এই উক্ত চাৰিভাগী শ্লোক ইটো শ্লোকে আনটো শ্লোকক সংলগ্ন কৰি তুলিছে বাবে উক্ত চাৰিটা শ্লোক একেলগে পাঠ কৰিলোঁ। ধন্যবাদ।